হেল্ল' এভৰিৱান, আজি আমি চিঠি বা আবেদন পত্ৰ এখন লিখিবলৈ কি প্ৰয়োজনীয় নিয়মাৱলীৰ ওপৰত গুৰুত্ব দিব লাগে জানো আহকচোন। 1 নম্বৰ, চিঠিৰ ভাষা সহজ সৰল হ'ব লাগে। 2 নম্বৰ, বানান শুদ্ধ হ'ব লাগে আৰু শব্দ বিন্যাসৰ ওপৰত নজৰ দিব লাগে। 3 নম্বৰ, বক্তব্য সুস্পষ্ট হ'ব লাগে। 4 নম্বৰ, প্ৰতি শাৰীৰ মাজত যথেষ্ট ফাঁক ৰাখিব লাগে। 5 নম্বৰ, প্ৰথমে সম্ভাষণ আৰু সমাপ্তিত প্ৰেৰকৰ নাম ঠিকনা অৱশ্যে থাকিবই লাগিব। 6 নম্বৰ, নম্ৰ ভদ্ৰ ভাষাত চিঠি লিখিব লাগে আৰু কম কথাত মূল বক্তব্য সহজ সৰলভাৱে লিখিব লাগে। 7 নম্বৰ, সুস্পষ্ট আৰু সুন্দৰভাৱে ঠিকনা লিখিব লাগে। 8 নম্বৰ, জনা থাকিলে পিন কোড অৱশ্যে দিব লাগে। ধন্যবাদ।